আপুনি জিঅ' ইউজ কৰে নেকি? তো জিঅ' ইউজ কৰে যদি আপোনাৰ কাৰণে এইটো একদম ভাল অফাৰ, মানে দুটা অফাৰ লঞ্চ কৰিছে, য'ত আপুনি 2GB ডাটা ফ্ৰী পাব ডেইলি। আৰু এটা হ'ল যে আপুনি জিঅ' চিম যদি আছে, তো আপুনি জিঅ' ইউজাৰ যদি হয়, তেতিয়াহ'লে আপুনি চিনেমা, মুভিজ, ডিজনি প্লাছ, হটষ্টাৰ আপুনি ফ্ৰীত চাব পাৰিব। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক, কেনেকৈ কৰিব পাৰিব আপোনাক মই কৈ আছোঁ। তো বন্ধুসকল, ফাৰ্ষ্ট 2GB ডাটা আপুনি কেনেকৈ পাব? ফাৰ্ষ্ট আপোনাৰ মনত এইটো কথা হ'ব, কেনেকৈ 2GB ডাটা পাব আপুনি? 2GB ডাটা পাবলৈ আপোনাৰ যদি জিঅ' চিমত 2GB ডাটা পোৱা, ডেইলি 2GB ডাটা পোৱা প্লেন এটা এক্টিভ আছে, তো প্লেনটো এক্টিভ যদি আছে আপোনাৰ মোবাইলত, মানে জিঅ'ই ৰেণ্ডমলি আপোনাৰ বা কোনোবা 2GB ডাটা থকা প্লেনত আপোনাৰ 2GB ডাটাটো এড কৰি দিব। মানে 2GB আপোনাৰ আছে আৰু আপোনাক 2GB জিঅ'ই দিব। তো 2GB 4GB পাব আপুনি ডেইলি। তো আৰু নেক্সট অফাৰটো হ'ল ডিজনি প্লাছ হটষ্টাৰ ফ্ৰী। যিটো বস্তু বা কিডছৰ ডিজনি প্লাছ চেনেলটো আপুনি চাব বিচাৰে, তেতিয়াহ'লে আপুনি আগতে 399ৰ ৰিচাৰ্জ কৰিব লাগিছিল হটষ্টাৰত বা ডিজনি প্লাছ চাবৰ কাৰণে। এতিয়া জিঅ' চিম যদি আছে, জিঅ'ৰ দ্বাৰা আপুনি ফ্ৰী চাব পাৰিব। তো জিঅ'ৰ পৰা ফ্ৰী চাবৰ কাৰণে কি কৰিব লাগে, সেইটো আপুনি এতিয়া যদি ফ্ৰী চাব বিচাৰে, আপুনি জিঅ' চিমত 399ৰ ৰিচাৰ্জ কৰিব লাগিব। ৰিচাৰ্জ কৰিলে আপোনাৰ ডিজনি প্লাছ হটষ্টাৰ 1 বছৰৰ কাৰণে এক্টিভ হৈ যাব। তো আপুনি চিনেমা, মুভিজ, তো আপুনি ৱেব ছিৰিজ, ডিজনি প্লাছৰ কিডছৰ আপুনি যি চাব পাৰিব। তো এইখিনি আছিল এই দুটা অফাৰ এক্টিভ হৈছে। তো কমেণ্ট কৰি কওক যে কেনেকুৱা লাগিছে, আৰু 2GB ডাটাটো যদি আপুনি পাইছে তেতিয়াও কমেণ্ট কৰক। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তো এনেকুৱা যদি ভাল ভিডিঅ' অফাৰ জানিব বিচাৰে আপুনি, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো বজাই দিব। ধন্যবাদ।